100 बिगा हायाव गुबुन गुबुन आबाद मावनानै सोमखोर जांख्रिथाय सोमजिखांहोदों सिमलाबारि मिलन आबाद फोथार सामलाय आफादा। बाक्सायाव आबाद जांख्रिथाय सोमजिखांहोदों। बेसर, जुखाम, दुन्दिया बायदि गुबुन गुबुन आबाद मावनानै गिदिर ओनसोलाव सोमजिहोदों सोमखोर जांख्रिथाय। गोदान जोलैखौ आबादनि फारसे गोसो बोहोनो नाजादों। बे नुथाया बाक्सा जिल्लानि बरमा विधानसभा बियाबनि सिङाव थानाय सिमलाबारिनि। जेथिं नायो बेथिंनो खालिबोल' समायना सोमखोर नुथाय। बेसर, जुखाम, दुन्दिया आरो गुबुन गुबुन रोखोमनि आबादजों बुंफबना दङ आबाद फोथारा। सिमलाबारि मिलन आबाद फोथार सामलाय आफादनि बानजायनायाव बे आबादखौ मावनाय जादों। 40 आबादारिफोरखौ लानानै दाजानाय बे फोथार सामलायथाय आफादा ओनसोलनि गोग्लैसोना थानाय फोथाराव गुबुन गुबुन रोखोमनि आबाद मावनानै नोजोर बोहोनो हादों। मिथिनो मोननाय बायदिब्ला सिमलाबारि मिलन फोथार सामलाय आफादा खमावबो 80 बिगा बेसर, 10 बिगा दुन्दिया, 10 बिगा खाला, 10 बिगा जुखामजों लोगोसे 5 बिगा हायाव मटर आबाद मावनानै ओनसोल नाङैनो आबाद जांख्रिखां सोमजिहोनो हादों। जर'खायै गुबुन रायजोफोराव खामानि नागिरनो थांग्राफोरनिसिम बे आबाद मावनायनि नोजोरजों मोनसे खौरां दैथायहरनो नाजादों बिसोर आबादारिफोरा। फोथार सामलाय आफादा मिथिहोनाय बायदिब्ला आबादजों लोगोसे गामियाव अमा फिसिनाय आरो जौगा थाखोनि मोसौ गाय फिसिनायनिबो थांखि लानाय जादों। পথাৰ পৰিচালনা কমিটি এখন আছে গাঁও 3 নং হিমলাবাৰী। ইয়াত আমাৰ দুটা গোষ্ঠী মানুহ জড়িত, এটা বড়ো, এটা আমাৰ ভাষাত এনে শাখা বুলি কয়। এনেকৈ লগ হৈ আমি 40 জনীয়া এটা কমিটি। আজি 2018 চনৰ পৰা আমি এই কমিটিখন লগ হৈ এনেকুৱা খেতি কৰি আছোঁ। এনেকৈ থাকি আমি ঠিক সেনেকুৱা চৰকাৰী সুবিধা একবছৰ সেনেকুৱা পোৱা নাছিলোঁ। এইবিলাক অলপ সুবিধা পাইছোঁ। এই সুবিধা পাই আমি ব্যৱহাৰ কৰিছোঁ 80 বিঘা, কালা কৰিছোঁ 10 বিঘা, ধনিয়া কৰিছোঁ 10 বিঘা, মচুৰ কৰিছোঁ 4 বিঘা, মাকৈ কৰিছোঁ 4 বিঘা, মটৰ কৰিছোঁ 3 বিঘা। গোটেই মুঠ মাটি হ'ল আমাৰ 111 বিঘা। ইয়াত আমি এতিয়া চৰকাৰীভাৱে বিধানে পাইছোঁ অলপ আৰু অলপ সাৰ, কিন্তু বাকী যি আমাৰ খৰচ, চাহ পানীৰ খৰচ, কিবা খৰচ আমি নিজৰ পকেটৰ পৰা তুলি এনেকুৱা কৰি আমি আনকি ধানো কাটি পেলাই ইয়াত তাৰমানে আমি খেতি কামত ব্যৱহাৰ কৰিছোঁ। আমি গোটেইখিনি লগ লাগি এইখিনি খেতি আমি কৰি পেলাই আছোঁ। এতিয়া যাতে অহা সময়খিনিত আমাক যাতে চৰকাৰে তেখেতসকলে যাতে এটা সু ব্যৱস্থা কৰি দিয়ে, এই মোৰ আমাৰ এগ্ৰিকালচাৰ মহোদয়সকলৰ ওচৰত সৰ প্ৰাৰ্থনা, যাতে আমাক এই নিবনুৱা কৃষকসকলক এটা আৰ্থিক সাহায্য আগবঢ়ায়। এইখিনিয়ে মোৰ ক'ব লগা। নতুন প্ৰজন্মই আমাৰ আজি বাহিৰত গুচি যায়। বাহিৰত যাব নালাগে নহয়, এনেকুৱাকৈ যদি খেতি কৰে ইয়াতে বহুত পইচা আছে, কিন্তু আমাৰ ইয়াতে ধৈৰ্য নাই, কেৱল বাহিৰত গুচি যায়। কি ইয়াত আমি যিখিনি কৰিছোঁ আমাক লক্ষ্য কৰি তেওঁলোকে যদি আমাৰ লগতো হাত মিলাই আমি তেওঁলোকক সমান আমি অধিকাৰ দিমতো। ইয়াত তেওঁলোক আহক। আমাৰ কমিটিত বৰ্তমান 40 জন সদস্য, অৰ্থাৎ 40টা পৰিয়াল, 5খন গাঁও, চুপা